Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে কেনেদৰে বেংক অফ বৰোদাৰ লাষ্ট 10-12 ট্ৰানজাকচন আৰু লাষ্ট 3 মাহৰ একাউণ্ট ষ্টেটমেণ্ট আপোনালোকে মোবাইলতে চাব পাৰিব। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত থকা বেংক অফ বৰোদাৰ এম কানেক্ট প্লাছ এপটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াত আপুনি লগইন কৰিব লাগিব। লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপুনি এপ্লিকেশ্যনটোৰ পাছৱৰ্ডটো দিব লাগিব। পাছৱৰ্ড দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওপেন হ'ব। যদি আপুনি লাষ্ট 6-7টা মান ট্ৰানজাকচন চাব বিচাৰে ইয়াত আপুনি মাই একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ বেলেঞ্চ কিমান আছে শ্ব' কৰিব আৰু কাষত দুটা অপশ্যন আছে ভিউ আৰু মিনি ষ্টেটমেণ্ট। মিনি ষ্টেটমেণ্টত ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা এটা পেজ দেখা হ'ব। তলত আপোনাৰ লাষ্ট 10টা মান ট্ৰানজাকচন ইয়াত দেখুৱাই দিব। কোনদিনাখন আপুনি কিমান পইচা উলিয়াইছে বা থৈছে ইয়াত দেখুৱাই দিব। তাৰপিছত আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত আপুনি তলত এটা অপশ্যন দেখা পাব ৰিকুৱেষ্ট ছাৰ্ভিচেছ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত প্ৰথম আছে চেক, তাৰ তলত আছে চাৰ্টিফিকেট এণ্ড ষ্টেটমেণ্টৰ প্ৰথমত ক্লিক কৰিব একাউণ্ট ষ্টেটমেণ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত লেখা আছে একাউণ্ট ষ্টেটমেণ্টত ইউ কেন fetch statement of only 3 months or 90 days whichever is lower at a time. Also this statement will be sent to email ID registered in bank. আপুনি এবাৰত মাত্ৰ 3 মাহৰ ট্ৰানজাকচনৰ হিষ্ট্ৰীটো চাব পাৰিব আৰু লগতে আপোনাৰ ট্ৰানজাকচন হিষ্ট্ৰীটো ইমেইল আইডিত দি দিব, আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিত। ইয়াত আপুনি ডেট চিলেক্ট কৰিব লাগিব। মাত্ৰ আহিব 3 মাহৰ চিলেক্ট কৰিব। আৰু দিয়াৰ পিছত আপুনি ইমেইল ষ্টেটমেণ্টত ক্লিক কৰিব। ইমেইল ষ্টেটমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ইমেইল ষ্টেটমেণ্টত ক্লিক কৰাৰ পিছত ইয়াত আহিব your account statement request has been accepted and statement will be emailed to your registered email. তাৰপিছত আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো চেক কৰিব, তাত এটা মেছেজ যাব। তাৰপিছত আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটোত গৈ চেক কৰিলে দেখা পাব নতুন মেছেজ আহিছে নে নাই। এনেকুৱা এটা মেছেজ দেখা পাব বেংক অফ বৰোদা your account statement, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে আহিব এটা মেছেজ আহিব ডিয়াৰ কাষ্টমাৰ থেংক ইউ ফৰ অপটিং ফৰ, এনেকুৱা ধৰণে আহিব। তলত আছে ইয়াত PDF নিচিনাকৈ আছে, ইয়াত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে এই PDF ফাইলটো ডাউনলোড কৰি ল'ব। ডাউনলোড বুলি অপশ্যন এটা আছে বা গুগল ড্ৰাইভতো আপুনি ছেভ কৰি ল'ব পাৰিব। ডাউনলোড হোৱাৰ পিছত ইয়াত এনেদৰে আহিব দিছ ফাইল ইজ প্ৰটেক্টেড, ইয়াত আপোনাক পাছৱৰ্ড খুজিব। পাছৱৰ্ডত আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেইটো ইয়াত দি দিব। দিয়াৰ পিছত অপেনত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে প্ৰথমত আহিব আপোনাৰ একাউণ্ট নাম্বাৰটো শ্ব' কৰিব। তাৰপিছত নেম আহিব ধ্ৰুৱজ্যোতি গোস্বামী বা আপোনাৰ যি নাম আছে। তাৰপিছত কাৰেঞ্চি কোড আহিব ইণ্ডিয়ান কাৰেঞ্চি কোড INR। তাৰপিছত ব্ৰাঞ্চ নেম আহিব আপোনাৰ কোনটো ব্ৰাঞ্চত একাউণ্টছটো আছে। আৰু লগতে ইয়াত আপুনি একাউণ্ট ষ্টেটমেণ্টটো এনেদৰে চাব পাৰিব। গোটেইখিনি আপোনালোকে এনেদৰে ইয়াত চাব পাৰিব একাউণ্ট ষ্টেটমেণ্ট। এনেদৰে আপোনালোকে বেংক অফ বৰোদাৰ ষ্টেটমেণ্ট ঘৰতে বহি উলিয়াই ল'ব পাৰিব।